আজি ৰচোন দাদা না 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 মই ভাতকেইটা খাই উঠিছো হে অকণমান বহিব পাৰ নবহো কিয় বেয়া পালি বাৰু কচোন মই চব বুজি পালো আজিৰ পিছত যে মই আৰু কেতিয়াবা আহিম তোৰ ওচৰলৈ আশা নকৰিবি আৰু নাহো ভণ্টি আৰু তেনেকে কওঁ বাৰু না মই বুজি পাই গলো তোৰ বাহিৰেনো মোৰ আছে কোন আৰু যাওঁ দে এটা সব বুজি অকণমান নবহো ভাতকেইটা খাই উঠিছো হে খাব হ'বলা পাৰিছো ইমান ভোকে লঘোণে আহিছিলো বোলো ভাত এঘৰা খাই যাওঁ পাৰিছো হ'বলা খাব দে হ'ব দে হ'ল আৰু কিবা এটা দে মইতো তেতিয়াই কৈছিলো মই ছোৱালীৰ অভাৱ নাছিল নহয় হা বিচাৰি নেপালি আৰু হ'ব দেও দাদা বেয়া নেপাবি আৰু নহয় বেয়া পোৱাৰ কথাই আছেচোন কোনো এটা বস্তু মুখত দিব পাৰিছোনে ইমান নিমখ চোকা কৰি থৈছে হা সেই মাংস বনাইছে আলু কৰবাত পানী কৰবাত মাংস কৰবাত এনেকে বনাই হ'বলা ইমান লেতেৰাকে বনাই নে হ'ব দে এইবাৰ পৰা তই আহিলে বাৰু ময়ে বনাই খুৱাম দে নাহোৱে আৰু নাহোৱে মই কিয়নো তেনেকে কওঁ বাৰু হ'ব নাহো মই গৈ থাকো দে ভাতকেইটা খাব নোৱাৰি সি গৈ দে এই কাজি নহয় মই বোৱাৰী ঘৰত একো শিকি নাহিলি মানে মোমায়ে যে একো খাব নোৱাৰি যে ঘৰলৈ গুচি গ'লগে তোৰ বেয়া লগা নাই একোতে হাত দিব নোৱাৰি একোতে মুখত লগাব নোৱাৰি সেইবিলাক তই খানা বনাইছ ইমান কষ্ট কৰি কালিয়ে মই গৈ পেলাই মাংস আনিলো ৰাতিপুৱা বেপাৰীৰ পৰা মাছ ললো তই সেইখন বনাই খুৱাইছ কাৰ মূৰটো বনাই খুৱালি সেয়া মাৰৰ মূৰটো নে বাপেৰৰ মূৰটো অভদ্ৰ কৰোবাৰ এইবোৰ সেইকাৰণে কিছুমান কথা মানুহৰো শুনিব লাগে কাৰো কথা নুশুনি নুপুজি আনিলো নহয় এতিয়া মোৰ ফালৰ মানুহকে তই এইবিলাক অৱস্থা কৰিছ আৰু কোনোবা দিনা আহিব কি নিজৰখিনি আহিলে দেখোন বৰ একে আস্থ ব্যস্ত একে গোটেইজনী কি খুৱাম কি বোৱাম ক'ত ল'ম ক'ত থ'ম চবকে সমান চকুৰে চাব নেজান এইবাৰ পৰা কবি নিজে যদি বনাই খুৱাবলৈ আপত্তি আছে কিবা মোক আগতীয়াকে কবি মই বনাব জানো নহয় কিহৰ বোৱাৰী হ'বলৈ আহিছ বোৱাৰী হৈ খাবলৈ আহিছে ভৰিৰ ওপৰত ভৰি তুলি শাহুৰৰ ওপৰত মানে বহি পেলাই তাই খাবলৈ আহিছে ভালেৰে ক'লো কিন্তু দেই যদি সি আৰু এই দ্বিতীয় দিন আমাৰ ঘৰলৈ নাহিল তেতিয়া তোৰ অৱস্থা কি হয় চাবি ভালকে কৈ দিলো মই আজি আগতীয়াকে চব কথা খোলা খুলিকে কবি পেটত গুমুৰ ৰাখি এনেকুৱা কাণ্ড নকৰিবি তোৰ মোৰ ভেদভাৱবিলাক নাৰাখিবি তই মোক বুৰ্বক বুলি ভাবিছ হা ময়ো এদিন তোৰ নিচিনা বোৱাৰীয়ে আছিলো সেই বোৱাৰীৰ পৰাহে শাহু হৈছো বুজিছ মই একো নাজানা বুলি ভাবিছে তাই সব যে তই জানি বুজিয়ে কৰিছ গোটেই দুনিয়াখনৰ নিমখখিনি যে আজি তই গোটেই মাছ মাংস তৰকাৰী ভাজি চবতে ঢালিলি মই আৰু বুজি পাবলৈ বাকী নাই মুখেৰে কবি কথা তেনেকে মানুহক খোৱা অশান্তি নকৰিবি আজি যি য'ত মাছ মাংস যি বনাইছিলি গোটেইখিনি মোৰ আগত তই খাই দেখুৱাব লাগিব তই গৰুলে মানুহ তেতিয়াহে বুজি পাম মই বুজিছ গৰুহে ইমান নিমখ খায় কি হৈছে মা দুইজনী ইয়াত আৰু কি লাগি আছে মামা গ'লগে নেকি মামা নগৈ তোৰ ঘৰত এই গৰু দানাবিলাক খাবলৈ থাকিব হা গৰু দানা মানে আপুনি এইবোৰ কি কৈছে মা তই মোক সোধা আগত গৰু দানা মানে কি তাই সোধ তই কি নিমখৰ বস্তা পেলাই থৈছ ইয়াত হা নিমখৰটো মই তোক পেকেট আনিবলৈ পঠিয়াইছিলো মইতো বস্তা আনিবলৈ দিয়া নাছিলো ইমান সোপা নিমখ দি যে তাই মোমায়েৰক আজি ভাত বনাই খুৱাইছে হে সুদা ভাত নহয় বোলে কাষত পিঁয়াজ এটুকুৰ জলকীয়া এটা নিমখ এজেবা তেনেকে খাবলৈ দিয়ে মই তাক আজি লতা নাছিলোতো সিও সেই সাজ ভাত খাবলৈ অহা নাছিলে বুজিছ গৰু দানাৰ নিচিনাকে দুনিয়াৰ নিমখ এগাল দি পেলাই ইমান মই একেবাৰে কষ্ট কৰি কালিয়ে মাংস মই নিজে আনিছোগৈ বেপাৰী বা মাছ ৰাখি থৈছিলি তই দেখা নাছিলি সেইসোপা চব গৰু দানাত কিয় অপাত্ৰ কৰি নিমখ এজেপা দি পেলাই তাই সেয়া মোমায়েৰক ভাত বনাই খুৱাই পঠিয়াইছে মই তেতিয়াই কৈছিলো এনেকুৱা অকমান্য ছোৱালী মোৰ ঘৰত বোৱাৰী হৈ আহিব নালাগে নাই তাৰ উৎপাত কি দেখিবি তাই নহ'লে সি মৰি যাব এতিয়া নিমখ খাই মৰ মা ইমান কৰে আপোনাৰ কথা শুনি আছিলো এতিয়া মোৰ কথা শুনক মামাই যে আজি খাই যাব নোৱাৰাৰ কাৰণে আপুনি মোক ইমানখিনি কথা শুনালে
মামা কেইদিন নাহে আমাৰ ঘৰলৈ আপুনি কওকচোন সপ্তাহতচোন 3 দিন 4 দিনকে আহি এসোপাকে ভাতে মাছে খাই যায় ঐ তেনেকুৱা কথা নকবি মোৰ আগলে নাই পিছলে নাই এটাই ককাই তোৰ নিচিনা এহাতি পৰিয়াল নাই মোৰ এহাতি পৰিয়াল থাকিলেও ইয়াত আহি খাই নাযায় এনেকে মামাকে দেখিছো আৰু সপ্তাহত 3 দিন 4 দিনকে আহিব খাবলৈ তই যদি নোৱাৰ মোক কৈ নিদিলি কিয় মইহে বজাৰ আনো তোৰ কি ক্ষতি হয় আপোনাৰ ফালে হলে ইমানখিনি আৰু মোৰ ফালে হলে ইমানখিনিও নহয় সিদিনাখন ভাইটি ইমান ভোকে পিয়াহে আহিছে চাহকাপ খুৱাই পঠিয়ালে মই যে কৈছিলো ভাত কেইটামান বনাই খুৱাই পঠিয়াও আপুনিতো মোক নিদিলে খুৱাবলৈ ঐ বিস্কুটৰ কাৰ্টন কেইটা আনি নথলি কিয় হে ভুজিয়া এক বান্ডেল আনি নথলি কিয় হে লোকৰ পিঠাই বিহু পাতিবলৈ লাগে বেটি হে ভাইৰে যে ঘৰৰ পৰা লঘুনে ভোকে আহিছে ঘৰত কি মানুহ নাই মোৰ ককাই অকলে বুজিছ তোৰ নিচিনা এহাতি পৰিয়ালৰ মাজৰ পৰা ওলাই নাহে সি অকলে আহে ঘৰতো সেই অকলে থাকে বেয়া লাগিছে দাদাইটো খাব নোৱাৰিলে আজি ময়ো নাখাম ৰ'বচোন মা আপুনি এনেকৈ সকলো কথা খং কৰিলে নহ'ব নহয় আপুনি চবকে সমান চকুৰে চাব লাগে তাইৰ ঘৰৰ পৰা কোনোবা আহি খোৱাটো দূৰৰে কথা কোনোবা অহা কথা শুনিলে আপোনাৰ খং উঠে আৰু আপোনাৰ ককায়েকৰ কথাটো নকওঁৱেই সপ্তাহত 2 দিন 3 দিন আহি ইয়াত খাই যায় আৰু আজি এদিন খাব নোৱাৰোতে আপুনি ইমান কথা শুনাইছে এনেকৈ হ'লেতো নহ'ব ন মা পাইছে সেইকাৰণে যে খুৱাইছো নহয় তেনেকে হ'ব নহ'ব এইবিলাক মোৰ কথা মুঠতে আজি যিখিনি বস্তু আছে গোটেইখিনি তহঁত দুটাই খাই মোক দেখুৱাব লাগিব আজি যেনিবা খাই নগলে কি হ'ব সেইখিনি মই গৰু ছাগলীয়ে খোৱা জাবৰ জোথৰ গোটাই থোৱা আহি নাছিলো মই মাছ মাংস আনি থৈছিলো বুজিছ আৰু সেইখিনিকে যদি আজি খাই দেখুৱাব নোৱাৰিলি তহঁতৰ কিন্তু কথা বেয়া হ'ব মই কৈ দিলো আৰু যদি নোৱাৰিলি শাহুৱে আকৌ শহুৱে এটা মাত ঐ শুনিছ নহয় তুমি এই কামটো কিয় কৰিলা বাৰু অতবোৰ খোৱা বস্তু এনেকৈ নষ্ট কৰিব নালাগিছিল এতিয়া এইবোৰ কোনে খাব শিক্ষা পাওক বুজি পাওক অলপ নিজৰ ঘৰৰ পৰা যে মানুহ আহিলে খাই যাব নোৱাৰিলে যে কেনেকুৱা লাগে বুজি পাওক এতিয়া হ'লেও দিয়াচোন হেই কি হ'লেও দিয়াচোন আকৌ সিদিনাখন ভাইটি আহোঁতে আধা বাটৰ পৰাই মোলৈ ফোন কৰি কৈছে যে বা মোৰ আজি বহুত ভোক লাগিছে মই জানো পাৰিলোঁ ভাত কেইটামান বনাই খুৱাই পঠাব পাৰিলোঁ জানো তাক মোৰ জানো তেতিয়া বেয়া লগা নাই নাজানো আৰু তোমালোকৰ এইবোৰ মা আৰু তুমি দুজনী কাষে কাষে পৰিছা এনেকুৱা শাহু এনেকৈ শিক্ষা দিব লাগে মোক কৰিব ময়ো কৰিম